दरं जिल्लानि सिपाझारनि धलपुर गरुखुथियाव जालांनाय जाथायनि हेंथायै दिनै बाक्सा जिल्लानि सालबारियाव पपुलार फ्रन्ट अफ इन्डिया आरो केम्पास फ्रन्ट अफ इन्डियाया सोमावसारनाय हाबाफारि लायो। सालबारिनि भुकमारियाव सोमावसारनाय हाबाफारिनि गेजेरजों मोननै आफादनि माखासे सोद्रोमाफोरा आखाइ आखाइ प्ले कार्ड लानानै मुस्लिमनि बेरेखा हुसियार, गाज्रि गाग्लोबनायखौ बन्द खालाम, बिजेपि हाय हाय, हिमन्त बिश्व शर्मा मुर्दाबाद बायदि स्लगानजों सालबारि हालामनि अख्रां गोमसार होयो। গৰুকুটি অঞ্চলত যি অমানৱীয় উচ্ছেদ অভিযান চৰকাৰে আৰম্ভ কৰিছে তাৰ বিৰুদ্ধে আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আনন্দবজাৰ ভুকমাৰীত কেম্পাছ ফ্ৰণ্টৰ উদ্যোগত আৰু পপুলাৰ ফ্ৰণ্টৰ সহযোগত আজি আমি এক প্ৰতিবাদী সমদল উলিয়াইছোঁ। তো এই প্ৰতিবাদী সমদলৰ পৰা আজি আমি অসম চৰকাৰক এটাই ক'ব বিচাৰিছোঁ যে আপুনি অসমৰ মুখ্যমন্ত্ৰী হোৱাৰে পৰা অসমত যিসমূহ কাৰ্যসূচী হাতত লৈছে সকলোসমূহ কাৰ্যসূচী আমি দেখিছোঁ যে জনগণ বিৰোধী আৰু বিশেষকৈ ক'বলৈ গ'লে মুছলিম বিৰোধী আপুনি কাম আৰম্ভ কৰিছে। তো আপুনি উচ্ছেদ অভিযান আৰম্ভ কৰক, তাতে আমাৰ একো অসুবিধা নাই। আমিও বিচাৰোঁ অসমৰ 1 ইঞ্চি মাটিও কোনো বেদখলকাৰীয়ে যাতে দখল কৰি থাকিব নোৱাৰে, কিন্তু উচ্ছেদৰ নামত যাতে অমানৱীয় উচ্ছেদ নহয়। উচ্ছেদৰ আগত যিখিনি চৰকাৰৰ কৰণীয় কাম, পুনৰ সংস্থাপনৰ যিখিনি কাম, সেই কামখিনি আগত আপুনি কৰক। অন্যথাই পপুলাৰ ফ্ৰণ্ট আৰু কেম্পাছ ফ্ৰণ্ট আমি সদায় সেই নিৰ্যাতিত ৰাইজৰ লগত আমি আছোঁ, আমি তেওঁলোকৰ লগত থিয় হ'ম। আমি যি দেখিছোঁ যে উচ্ছেদৰ নামত আপোনাৰ পুলিচ বাহিনীয়ে নিৰীহ জনতাক বৰ্বৰে গুলি কৰিছে আৰু উচ্ছেদৰ সময়ত আপোনালোকৰ কেমেৰা পাৰ্চন ক'বলৈ গ'লে তেওঁ RSSৰ সদস্য হ'ব, তেওঁৰ দ্বাৰা যি অমানৱীয় নিৰ্যাতন কৰা হৈছে এয়া গৰিহণাৰ যোগ্য আৰু সেইজন ব্যক্তিক আমি কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী আমি কৰিছোঁ। আৰু এইখিনিতে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰিছোঁ যে আপুনি অসমখনক যেনেকৈ কাশ্মীৰ হ'বলৈ দিব বিচৰা নাই, ঠিক তেনেকৈ আমিও কিন্তু অসমখনক UP হ'বলৈ দিব নোৱাৰোঁ। আমি অসমখন অসমেই বিচাৰিছোঁ, কাশ্মীৰো বিচৰা নাই, আমি অসমখন UPও বিচৰা নাই। তো আপুনি UPৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ আৰ্হিত অসমখন যেনেকৈ চলাব বিচাৰিছে এয়া এক গৰিহণাৰ যোগ্য, এয়া সম্পূৰ্ণ গৰিহণাৰ যোগ্য। তো কাৰণ অসম শংকৰ আজানৰ দেশ, ইয়াতে অতীজৰে পৰা আমি সকলো জাতি জনগোষ্ঠীৰ লোকে মিলা প্ৰীতিৰে বসবাস কৰি আহিছোঁ। অসমত কেতিয়াও যাতে উগ্ৰ হিন্দুত্ববাদী শক্তিয়ে মানে গ্ৰাস কৰিব নোৱাৰে। দেখা যায় অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন ৰাইজে কিন্তু বেদখল কৰিছে, সেইসকলক টাৰ্গেট কৰা নাই, কিন্তু এখন ধৰ্মীয় মুছলমানক টাৰ্গেট কৰি আহিছে নেকি বিজেপি চৰকাৰে? এয়া স্পষ্ট কথা যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পৰা অসমত মুছলিম বিৰোধী তেওঁ মানে কিছু কাম কাজ আৰম্ভ কৰিছে আৰু এয়া সম্পূৰ্ণভাৱে নাগপুৰৰ আৰ্হিত তেওঁলোকে কামটো কৰিব বিচাৰি আছে। সংখ্যালঘু বিধায়কসকলে যেনেকৈ ভূমিকা ওলাইছিল লোৱা নাই, কিন্তু কি ক'ব আপোনালোকে? হয়, সংখ্যালঘু বিধায়কসকলৰ ভূমিকা ৰহস্যজনক এই ক্ষেত্ৰত। তো আমি যিহেতু অৰাজনৈতিক সংগঠন, আমি অৰাজনৈতিকভাৱে আমি কৰি যাওঁ। বিধায়কসকলকে আহ্বান যে আপোনালোকে যদি জাতিৰ কথা চিন্তা কৰে, অসমৰ স্বাৰ্থত যদি কাম কৰিব বিচাৰিছে, যদি ৰাইজৰ ভোটেৰে আপোনালোকে যদি নিৰ্বাচিত হ'ব বিচাৰিছে পুনৰবাৰ, তেনেহ'লে অন্যায়ৰ বিৰুদ্ধে মাতবাদী কাৰ্যসূচীৰ উদ্দেশ্য হ'ল যে আমাৰ দৰং জিলাৰ অন্তৰ্গত চিপাঝাৰত যি দলবোৰত এক অসম চৰকাৰৰ নেতৃত্বত যি অমানৱীয় যি উচ্ছেদ কাৰ্য পৰিচালনা কৰিছে, ইয়াক আমি কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অসম চৰকাৰক সকীয়াই দিবলৈ বিচাৰিছোঁ। লগতে হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ, আপোনাৰ জৰিয়তে এই উচ্ছেদিত পৰিয়ালসকলক কমেও 6 বিঘাকৈ মাটি পুনৰ সংস্থাপন দিবলৈ আমি কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। লগতে আমি সিদিনা এটা ফটোগ্ৰাফক আমি চাইছোঁ যে এই পৃথিৱীৰ ভিতৰত এক অমানৱীয় কাৰ্য তেওঁলোকে এই ফটোগ্ৰাফাৰজনে এক মৃত্যুৰ ওপৰত এক যি হত্যালীলা তেওঁ যজ্ঞ মানে জঁপিয়াই পৰিছিল, এই জঁপিয়াৰ ক্ষেত্ৰত আমি কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিছোঁ আৰু লগতে অসম চৰকাৰক সকীয়াই দিছোঁ যে তেওঁক অনতি পলমে তেওঁ অসমৰ ফাঁচীকাঠত ওলোৱাই অসমৰ সংবিধান ৰক্ষা কৰাৰ লগতে আমাৰ সমগ্ৰ মানৱ জাতিৰ এক মানৱীয় অধিকাৰ, ভাৰতবৰ্ষৰ সংখ্যালঘুৰ অধিকাৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আমি সমগ্ৰ কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। লগতে আমি কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ তৰফৰ পৰা সকীয়াই দিছোঁ, যদি আমাৰ এই দাবী অনতি কাৰ্য যদি গ্ৰহণ নকৰে সমগ্ৰ ভাৰতবৰ্ষৰ চুকে কোণে আমি কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ তৰফৰ পৰা ইয়াৰ বিৰুদ্ধে আমি মাৰ বান্ধি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি সাজু হ'ম। सालबारिनिफ्राय अनजय बसुमतारिनि फोरमायबिदां इनसाइड एनि बर'।